আমি সকলোৱে মিলি ওলাইছোঁ যাবলৈ চাব চেণ্টাৰলৈ বুলি, কাৰণ আজি আমাৰ বেটা আৰু বেটী ভাগৰ আজি বেজি আছে। আমাৰ বেটী ভাগৰ হৈছে 3.5 মাহ আৰু বেটা ভাগৰ আছে 2.5 মাহ। আৰু আহি আমি চেতিয়াপথাৰ চাব চেণ্টাৰ পালোহি। আৰু ইয়াত ভালেমানখিনি মানুহ গোট খাইছিলে। আগে অহা মানুহবিলাকক বেজি দিয়াই ঘৰলৈ পঠিয়াই দিলে আৰু ইয়াত 2জন মানেই আছিলে। আৰু লগালগ ভিতৰত সোমাই আমাৰ বেজি কাৰ্ডত বেটী ভাগৰ এণ্ট্ৰি কৰা হ'ল আৰু বেটা ভাগৰ এণ্ট্ৰি কৰা হ'ল। ইমান ভাল লগাকৈ খেলি থকা ল'ৰা ছোৱালীকেইটাক এতিয়া আমি বেজি দিয়াই জ্বৰ উঠাব লাগিব। এতিয়া বেয়াও লাগে, কি ক'ব, দিবতো লাগিবই। আৰু এতিয়া আমাৰ বেটীক পলিঅ' খুৱাইছে ফাৰ্ষ্টতে, তাৰপিছত বেজি দিছে। বহুত কান্দিলে আমাৰ বেটী, একদম 3টা বেজি পাইছে, বহুত কষ্ট। মায়ে বহুত কষ্টৰে ফুচলাই মেলি খুৱাইলে। তাৰপিছত আমাৰ বেটাকো দিলে, কিন্তু বেটা শুই আছিলে, সেইবাবে একো গম নাপালে। ল'ৰা হয় যিহেতু অলপ টান আছে। দুইটাকে দিয়াই মেলি এতিয়া আমি ওলালোঁ ঘৰলৈ যাবলৈ, কাৰণ মানুহজনো অফিচ যাব, সেইবাবে ঘৰলৈ যাওঁ। আৰু বেটাহঁতৰ কি অৱস্থা হয় ঘৰত নাজানো। বহুত বেয়া লাগিছে মনটো, জ্বৰ হ'ব ৰাতিলৈ, 2 দিনলৈকে জ্বৰ হৈ থাকে। যোৱাবাৰতো 2 দিনলৈকে জ্বৰ উঠি থাকিলে। তাকে আৰু ঘৰ আহি পালোহি, এতিয়া বেটীহঁতক খুৱাই লওঁ দেই। আজিলৈ ইমানে আছিল ভিডিঅ'টো, বাই।